নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে ষ্টাডি উইথ দীপক চেনেলটোলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত কোন তাৰিখে কি দিৱস পালন কৰা হয় তাৰ ওপৰত 20টাকৈ কোৱেশ্চন এনসাৰ লৈ আহিছোঁ সো পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কোৱেশ্চন নম্বৰ 1 প্ৰবাসী দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ উত্তৰ হ'ব 9 জানুৱাৰী Question number 2 হাস্য দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ উত্তৰ হ'ব 10 জানুৱাৰী তাৰিখে হাস্য দিৱস পালন কৰা হয় Question number 3 ভাৰতীয় গ্ৰন্থ দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ উত্তৰ হ'ব 11 জানুৱাৰী তাৰিখে ভাৰতীয় গ্ৰন্থ দিৱস পালন কৰা হয় Question number 4 শিল্পী দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস পালন কৰা হয় Question number 5 ভাৰত ৰাষ্ট্ৰীয় পৰ্যটন দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 25 জানুৱাৰী Question number 6 শহীদ দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 30 জানুৱাৰী তাৰিখে শহীদ দিৱস পালন কৰা হয় Question number 7 বিদ্যাৰ্থী দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 8 ফেব্ৰুৱাৰী তাৰিখে বিদ্যাৰ্থী দিৱস পালন কৰা হয় Question number 8 ভেলেন্টাইন ডে প্ৰেমৰ দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 14 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয় Question number 9 ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 28 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় Question number 10 ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 3 মাৰ্চ তাৰিখে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা দিৱস পালন কৰা হয় Question number 11 ৰাষ্ট্ৰীয় নিৰাপত্তা দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 4 মাৰ্চ তাৰিখে ৰাষ্ট্ৰীয় নিৰাপত্তা দিৱস পালন কৰা হয় Question number 12 আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় Question number 13 বিশ্ব বৃদ্ধ দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 12 মাৰ্চ তাৰিখে বিশ্ব বৃদ্ধ দিৱস পালন কৰা হয় Question number 14 বিশ্ব প্ৰতিবন্ধী দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 5 মাৰ্চ তাৰিখে বিশ্ব প্ৰতিবন্ধী দিৱস পালন কৰা হয় Question number 15 বিশ্ব বন দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 21 মাৰ্চ তাৰিখে বিশ্ব বন দিৱস পালন কৰা হয় Question number 16 বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 22 মাৰ্চ তাৰিখে বিশ্ব জল দিৱস পালন কৰা হয় Question number 17 বিশ্ব স্বাস্থ্য দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 7 এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয় Question number 18 আন্তৰ্জাতিক গ্ৰন্থাগাৰিক দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 15 এপ্ৰিল তাৰিখে আন্তৰ্জাতিক গ্ৰন্থাগাৰিক দিৱস পালন কৰা হয় Question number 19 জালিয়াৱালাবাগ দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 13 এপ্ৰিল তাৰিখে জালিয়াৱালাবাগ দিৱস পালন কৰা হয় আজিৰ ভিডিঅ'ৰ শেষৰটো কোৱেশ্চন হ'ল বিশ্ব ঐতিহ্য দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 18 এপ্ৰিল তাৰিখে বিশ্ব ঐতিহ্য দিৱস পালন কৰা হয় আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগে তেনেহলে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ